অকল আমি এতিয়া তোমালোকৰ সমাজ বিজ্ঞানৰ পাঠ ১৭ মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা এই পাঠটিৰ একেবাৰে শেষৰ অংশটো আলোচনা কৰিম। ইয়াৰ আগৰ দুটা ভিডিঅ'ত মই পাঠটো দুটা অংশত আলোচনা কৰিলোঁ। এতিয়া আমি একেবাৰে শেষৰ অংশটো আলোচনা কৰিম। তাত আছে মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা। এতিয়া আমি জানিব লাগিব বৃত্তিমূলক শিক্ষানো কি। আৰু তোমালোকক মই এই পাঠটোৰ প্ৰথম যিটো ভিডিঅ' সেইটোত তোমালোকৰ কিতাপতে থকা দুটা উদাহৰণ, এটা অমল শইকীয়াৰ ঘৰৰ উদাহৰণ আৰু এটা আছিল খলিলুৰ ৰহমানৰ পৰিয়ালৰ উদাহৰণ, এই দুটা তোমালোকক কৈছিলোঁ। আৰু তেতিয়া কওঁতে তোমালোকে এটা কথা জানিছিলা যে উচ্চ শিক্ষা গ্ৰহণ কৰিলেই কোনো এজন ব্যক্তি সম্পদ মানে মানৱ সম্পদ হ'ব নোৱাৰে। তেওঁ কাৰ্যক্ষম হ'ব লাগিব, তেওঁ উৎপাদনক্ষম হ'ব লাগিব, তেতিয়াহে সেইজন এজন সম্পদ হ'ব। কোনোবা এজন ব্যক্তিয়ে যদি বহুত শিক্ষা গ্ৰহণ নকৰেও তথাপিতো কিন্তু তেওঁ এজন মানৱ সম্পদ হ'ব পাৰে, তেওঁ যদি তেওঁৰ ইচ্ছা অনুযায়ী বা তেওঁ য'ত ইণ্টাৰেষ্ট আছে সেই ওপৰত যদি নিৰ্ভৰ কৰি তেওঁ যদি বৃত্তিমুখী হয়, যদি উৎপাদনক্ষম হয়, তেতিয়া তেওঁ কি হ'ব পাৰে, মানৱ সম্পদ হ'ব পাৰে। তোমালোকেতো শুনিয়ে আছা যে নিবনুৱা সমস্যা মানে হৈছে যে কৰ্মসংস্থাপনৰ অভাৱ। মই আগতেও কৈছোঁ যে আমাৰ ভাৰতবৰ্ষখন এনেকুৱা এখন দেশ য'ত বহুত জনসংখ্যা আছে। জনসংখ্যাৰ ফালৰ পৰা আমাৰ ভাৰতখন বহুত বেছি জনসংখ্যা আছে আমাৰ ভাৰতত। গতিকে চৰকাৰে ইমানখিনি জনসংখ্যা থকা এখন দেশৰ প্ৰত্যেকজন ব্যক্তিকে চাকৰি দিব নোৱাৰে বা প্ৰত্যেকজন ব্যক্তিয়ে চাকৰি লোৱাটো সম্ভৱো নহয়। চাকৰি কৰিলেহে যে এজন মানুহ সম্পদ হ'ব সেইটো নহয়। কোনো এজন মানুহে তেওঁৰ ইণ্টাৰেষ্ট অনুযায়ী যিটো কাম নিজে ভাল পায় বা যিটো কামত তেওঁ মনোযোগ দিব পাৰে, ইণ্টাৰেষ্ট থাকে, সেই কামটোক যদি বৃত্তি বা কৰ্ম সংস্থাপন হিচাপে যদি গ্ৰহণ কৰে, তেতিয়া তেওঁ এজন দেশৰ ভাল মানৱ সম্পদ হ'ব পাৰিব। সকলোৱে যে চাকৰি কৰিব বা যিকোনো বেলেগ কাম কৰাজনেই যে সম্পদ নহ'ব সেইটো নহয়। আমাক সকলো মানুহৰ প্ৰয়োজন আছে। আমি সকলোৱে নাখালে আমি জীয়াই থাকিব নোৱাৰোঁ। আমাক আহাৰ লাগিবই, হয়নে? আৰু আমি সেই আহাৰ ক'ৰ পৰা পাওঁ? আমাক খেতিয়কসকলে দিয়ে। কৃষি কাৰ্যত যিসকল নিয়োগ হৈ থাকে তেওঁলোকে দিয়ে। গতিকে কৃষি কাৰ্য হৈছে এটা বহুত ভাল কৰ্মসংস্থাপন। বৈজ্ঞানিকভাৱে যদি মানুহে কৃষি কাৰ্যত নিজকে মনোনীত কৰিব পাৰে, তেতিয়া নিজৰ লগতে দেশৰ বহুত খাদ্য সমস্যা কি কৰিব পাৰিব? দূৰ কৰিব পাৰিব। ঠিক আমাক দৰ্জী এজন নহ'লে নহ'ব। আমাৰ বাইক, চাইকেল, গাড়ী এইবোৰ বেয়া হ'লে আমাক মেকানিক লাগিব। আমাক ঘৰৰ আচবাব বনাবৰ কাৰণে কাঠমিস্ত্ৰী লাগিব, ঘৰ বনাবৰ কাৰণে ৰাজমিস্ত্ৰী লাগিব, ঘৰত পেইণ্ট কৰিবৰ কাৰণে পেইণ্টাৰ লাগিব। আনকি আমি সৌন্দৰ্য চৰ্চা কৰিবৰ কাৰণে সৌন্দৰ্য চৰ্চাও জীৱনৰ এটা অপৰিহাৰ্য অংগ, হয়নে? সেইখিনিৰ কাৰণে আমাক কি লাগিব? বিউটিচিয়ান। আকৌ আমাৰ যদি কাৰেণ্টৰ কিবা খেলি মেলি হয় ঘৰৰ, তেতিয়া ইলেক্ট্ৰিচিয়ান। মুঠতে আমি কোনো নহ'লে আমি চলিব নোৱাৰোঁ। গতিকে প্ৰত্যেক বৃত্তিয়ে হৈছে প্ৰয়োজনীয় আৰু প্ৰত্যেকটো বৃত্তিকে যাৰ য'ত মনোযোগ আছে সেই বৃত্তিটোকে মানুহে কি কৰিব পাৰে? নিজৰ কৰ্মসংস্থাপন কৰি গ্ৰহণ কৰিব লাগে। এতিয়া বৃত্তিমূলক শিক্ষা মানেনো কি? বৃত্তিমূলক শিক্ষা মানে হৈছে যে আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মানুহে মুকলি কৰিব পাৰে, তাকে কি বুলি কোৱা হয়? বৃত্তিমূলক শিক্ষা বুলি কোৱা হয়। ন্যূনতম আনুষ্ঠানিক শিক্ষাখিনি যদি সকলোৱে লয়, সেইটো এখন দেশৰ কাৰণে খুব সৌভাগ্যৰ কথা যে আনুষ্ঠানিক শিক্ষা আচলতে ন্যূনতম আনুষ্ঠানিক শিক্ষাৰ অবিহনে কোনো এজন ব্যক্তিয়ে বৃত্তিমূলক শিক্ষাত বহুত বেছি উন্নতি কৰিবলৈ অকণমান অসুবিধা হ'ব। সেইকাৰণে পাৰিলে ন্যূনতম আনুষ্ঠানিক শিক্ষাখিনি সকলোৱে গ্ৰহণ কৰিব
লাগে। তাৰপিছত যাৰ যিটো বৃত্তিত ইণ্টাৰেষ্ট আছে, মনোযোগ আছে, সেই বৃত্তিটো সন্মান সহকাৰে গ্ৰহণ যদি কৰি পেলাই নিজকে উৎপাদনক্ষম কৰিব পাৰে, তেতিয়াহে এজন ব্যক্তিৰ কি হ'ব, উন্নতি হ'ব আৰু লগতে কি হ'ব, দেশ এখনৰো উন্নতি হ'ব। গতিকে ইয়াৰ পৰা আমি কি বুজিলোঁ যে মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা খুব বেছি ইম্পৰ্টেণ্ট। আৰু সেয়েহে প্ৰত্যেকখন দেশৰ প্ৰত্যেকখন ৰাজ্যৰ চৰকাৰে কি কৰিছে, আনুষ্ঠানিক শিক্ষাৰ লগতে বৃত্তিমূলক শিক্ষাও ছাত্ৰ ছাত্ৰীসকলক দিবলৈ চেষ্টা কৰিছে। এতিয়া তোমালোকে শুনিয়ে থাকা ভকেশ্যনেল এডুকেশ্যন, হায়াৰ ছেকেণ্ডেৰী পৰা থাকে ভকেশ্যনেল এডুকেশ্যন, তাত মানুহে যিকোনো শিকিব পাৰে, যিকোনো শিক্ষা বৃত্তিৰ শিক্ষা দিয়া হয়। আকৌ তোমালোকৰ কম্পিউটাৰ এডুকেশ্যন থাকে, সেইটোকো এটা বৃত্তিমূলক শিক্ষা বুলি ধৰিব পাৰি। কম্পিউটাৰটো অৱশ্যে আনুষ্ঠানিক শিক্ষাৰ ভিতৰতো পৰিব, কাৰণ আজিকালি কম্পিউটাৰ অবিহনে আনুষ্ঠানিক শিক্ষাও সম্ভৱ নহয়, লগতে সেইটোক বৃত্তিমূলক শিক্ষা বুলিও ধৰা হয়। আৰু যিকোনো প্ৰশিক্ষণ দিবলৈ চৰকাৰে যিকোনো প্ৰশিক্ষণৰে সুবিধা প্ৰদান কৰিছে, যাতে আমাৰ দেশৰ নাগৰিকসমূহ কি হয়, বৃত্তিমুখী হয়। সেয়েহে ইয়াৰ পৰা গম পোৱা গ'ল যে বৃত্তিমুখী শিক্ষাৰ অবিহনে এখন দেশৰ নাগৰিকে যিমানেই বেছি আনুষ্ঠানিক শিক্ষা নলওক কিয়, বৃত্তিমুখী প্ৰশিক্ষণ বা শিক্ষাৰ অবিহনে মানৱ সম্পদ গঢ়াত কি হ'ব, অসুবিধাৰ সৃষ্টি হ'ব। আৰু যিমানে মানুহবোৰ বৃত্তিমুখী হ'ব, সিমানে মানৱ সম্পদ কি হ'ব, এখন দেশত মানৱ সম্পদ বাঢ়িব আৰু দেশখনৰ দৰিদ্ৰতা কমিব। গতিকে এই লেশ্যনটোত আমি এইখিনিয়ে আলোচনা কৰিলোঁ। আমাৰ এই লেশ্যনটোত বিশেষকৈ মানৱ সম্পদ কি জানিলোঁ, আমি মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহৰ কথা জানিলোঁ। আৰু আজি এয়া আলোচনা কৰিলোঁ আমি বৃত্তিমূলক শিক্ষানো কি, বৃত্তিমূলক শিক্ষাৰ ভূমিকানো কি। তোমালোকে লেশ্যনটো আকৌ নিজে খুব ভালকৈ পঢ়িবা। ইয়াৰ পাছত মই এই লেশ্যনটোৰ কুৱেশ্যন আনচাৰসমূহ দিম। তোমালোকে যদি কিবা বুজি নোপোৱা মোক সুধিবা, আৰু কুৱেশ্যন আনচাৰখিনি ধুনীয়াকৈ বহীত লিখি সকলোৱে ভালকৈ পঢ়ি পেলাই মোক লিখিছানে নাই ফটো উঠাই পেলাই মোক পাৰ্চনেলি চেণ্ড কৰিবা। থেংক ইউ।